নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। কালিৰ ভিডিঅ'টো দেখিছিলে আমি পূজা চাবলৈ গৈছিলোঁ আৰু আহি জেঠাইহঁতৰ ঘৰতে থাকিলোহি। আজিৰ ভিডিঅ'টো জেঠাইহঁতৰ ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। ৰাতিপুৱা একাপ চাহ খাই ল'লোঁ আৰু এইয়া জেঠাই মাছবিলাকক দানা দিছিলে। এইবিলাক হৈছে মাগুৰ মাছ, যোনটো লোকেল মাগুৰ সেইটো নহয় বাৰু। তাৰ পৰা জেঠাই আমালে বুলি বহুত কিবা কিবি বনালে, সেয়া আপোনালোকক দেখাওঁ। প্ৰথমতে এটা গৰৈ মাছ এনেদৰে পুৰি ল'লে। এতিয়া এই মাছটো পিটিকা কৰিব। পিটিকা কৰিবলৈ লাগিব অলপমান ধনিয়া, জলকীয়া, পিঁয়াজ। প্ৰথমতে মাছৰ ভিতৰৰ যোনডাল দীঘলীয়া কাঁইট, এই কাঁইটডাল আঁতৰাই লৈছে। এতিয়া এই গোটেইখিনি ভালদৰে মিক্স কৰি দিলে আৰু এয়া হৈ গ'ল গৰৈ মাছৰ পুৰা পিটিকা। আৰু এই পিটিকাটো খাবলৈ সঁচাকৈ কৈছোঁ বহুত টেষ্টি আছিলে। মই আগতে কেতিয়াও গৰৈ মাছ খোৱা নাই, আজি প্ৰথম খাই চাইছিলোঁ আৰু সঁচাকৈ বহুত বেছি টেষ্টি আছিলে। আপোনালোকেও এবাৰ ট্ৰাই কৰিব যোনে যোনে খোৱা নাই। তাৰপিছত আকৌ এটা মাছৰে ৰেচিপি বনালে। মাছটো কি আছিলে সেইটো মই নাজানো। প্ৰথমতে কেৰাহীখনত তেল গৰম হ'বলৈ দিলে আৰু এতিয়া মাছ কেইপিচ ভাজি ল'লে। সেই ভাজি থোৱা মাছৰ তেলতে আদা নহৰু পেষ্টখিনি দিলে আৰু এতিয়া দিলে বিলাহী। সোৱাদ অনুসৰি নিমখ আৰু হালধিখিনি দি এইখিনি আৰু অলপ টাইম ভাজিলে। অলপমান পানী দি পিনি এইখিনি সিজিবলৈ বুলি ঢাকনিখন লগাই থ'লে আৰু এয়া হৈ যোৱাৰ পিছত ইয়াতে আগতীয়াকৈ সিজাই থোৱা আলু কেইটামান দি দিলে আৰু অলপ টাইম ভজাৰ পিছত ইয়াতে পানী দিলে আৰু পানীখিনি উতলি বক বক চাউণ্ড নোহোৱালৈকে উতলাই থাকিলে আৰু চাউণ্ড হোৱাৰ পিছত ইয়াতে ভাজি থোৱা মাছ কেইপিচ দি দিলে আৰু হৈ যোৱাৰ পিছত ইয়াৰ ওপৰত অলপমান ধনিয়া দিলে আৰু হৈ গ'ল এইটো মাছৰ ৰেচিপি। এতিয়া বনাইছিলা লোকেল চিকেন। প্ৰথমতে কেৰাহীখনত তেল গৰম হ'বলৈ দিলে। এতিয়া দিলে লং ইলাইচি, কাটি থোৱা পিঁয়াজ দিলে আৰু এইখিনি অলপমান ভাজিলে। তাৰপিছত দিলে আদা নহৰুৰ পেষ্ট, সোৱাদ অনুসৰি নিমখ আৰু হালধি দিলে আৰু অলপ টাইম ভজাৰ পিছত ইয়াতে মছলা দিলে, জিৰা, ধনিয়া আৰু মিট মছলা। এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিলে। এতিয়া ইয়াতে লোকেল চিকেনখিনি দি দিলে, দি এই গোটেইখিনি ভালদৰে মিহলাই ল'লে। এতিয়া ইয়াতে দিলে অলপমান ৰেড চিলি পাউডাৰ আৰু দুটা কেঁচা জলকীয়া। এতিয়া দিলে অলপমান চিলি ফ্লেক্স আৰু গোটেইখিনি ভালদৰে ভাজি ল'লে। কাটি থোৱা এটা কেঁচা পিঁয়াজ দিলে আৰু আলু আৰু বিলাহীখিনি দি আৰু অলপ টাইম এইখিনি ভাজিলে। এতিয়া সিজিবলৈ বুলি ঢাকনিখন লগাই থ'লে আৰু এয়া হৈ গ'ল সিজি। ইয়াৰ ওপৰত অলপমান ধনিয়া পাত দিলে আৰু এয়া হৈ গ'ল লোকেল চিকেন আৰু এয়াও খাবলৈ বহুত টেষ্টি আছিলে। আৰু এতিয়া আপোনালোকক দেখাম মেইন থালিখন কি কি বনাইছিলে। এতিয়া আপোনালোকক ফাইনেল থালিখন দেখাওঁ। এয়া হৈছে মাছ, এয়া দালি, এয়া লোকেল চিকেন, মোৱা মাছৰ চৰচৰি, গৰৈ মাছৰ পুৰা পিটিকা, মচন্দৰী আৰু মানধনিয়া চাটনি, নেমু টেঙা, আচাৰ আৰু দাংবডি আৰু আলুৰ ভাজি। আৰু এইখন হৈছে থালিখন। খাওঁ খাওঁ লাগিছে নাই বাৰু সকলোৰে? আমি সকলোৱে একেলগে বহি ভাত সাজ খাই ল'লোঁ আৰু সকলোবিলাক বস্তুৱে বহুত ধুনীয়া হৈছিলে খাবলৈ। খাই বৈ সকলোৱে অলপমান ৰেষ্ট ল'লোঁ আৰু এতিয়া হ'ল আবেলি। জেঠাই আকৌ বনোৱাৰ কামত লাগি গ'ল। এতিয়া বনাইছে পাটিচেপ্তা পিঠা। প্ৰথমতে এয়া পিঠাগুড়ি গুলি থোৱাখিনি দি দিলে। এতিয়া লুটিয়াই দিয়াৰ পিছত ইয়াৰ ভিতৰত দিলে নাৰিকল আৰু চেনিৰ গুড়িখিনি। এইখিনি প্ৰথমতে ভাজি লৈছিলে আৰু এতিয়া লুটিয়াই দিলে। এতিয়া হৈ গ'ল পাটিচেপ্তা পিঠা। আমি সকলোৱে বহি একেলগে চাহ খালোঁ, চাহ আৰু পিঠা খালোঁ আৰু অলপমান লেকচাৰ মাৰিলোঁ, যিহেতু আমাৰ কথা পাতি পাতি অন্তই নহয়। আৰু আবেলি আমি অলপমান ফুৰিবলৈ বুলি ওলাই আহিলোঁ। আজিলৈ ইমানেই। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।